ভার্সেস বাংলাদেশ আজি কোন জিকিব বাংলাদেশ মিলনপুর ছোৱালী তিনিজনীক কোনে মাৰিছিল ময়ে মাৰিছিল বাকি দুজনী ছোৱালী ডেড বডি কি কৰিলি নকওঁ মই আছে ক কৈছো ক'লে তই মোক এৰি দিম বুলি কথা দিব লাগিব কথা দিছ ছোৱালীকেইটা মই হানিফ নামৰ মানুহ তাক বিক্ৰী কৰি দিছো মোৰ মনে কৈছে ল'ৰা জীয়াইছে গুৱাহাটীৰ চানমাৰীৰ ওচৰৰ এটা ভঙা ঘৰত তই আহিছো মই আৰু একো নাজানো মই ভাই এৰি দে মোক এৰি দে কি কৰিছ আবে তই কি কৰিছ বে কি কৰিছ রেপ করলি কেনেকুৱা লাগে তই জানো রেপ হলে কেনেকুৱা লাগে এবাৰ চাই ল মোক এৰি দিম বুলি কথা দিছিলি মিছাকে কৈছিলো
আগতে খোলচোন জুইলাকে আছে দেখা নাই कौन है अपनी और याद किया বলরাম সলমান খান কি আরে সলমান খান মোর জন্ম খিতত কয় কথা হইছে কি পিছত ফেমাস হইছে মোর কি দুখ যাকে দুবার দুবার কথা याद किया হ্যাঁ ইয়াত কিয় আবে ঘৰত কাৰেণ্ট নাছিল বৰ হৈ আছিল সেইকাৰণে ইয়াত সুইচাইড কৰিবলৈ আহিলো তোৰ প্ৰশ্নটো ভুল হৈছে ভাই তাতকৈ তই মোক ইয়াত এনেকৈ মৰিবলৈ কোনে আৰু কিয় এৰি থৈ গৈছে তেতিয়া মই কম যে মোক আলতাফৰ মানুহে বান্ধি থৈ গৈছে হাৰামজাদা আলতাফৰ কাৰণে মই হাথিয়াৰ চাপ্লাই কৰিছিলোঁ এতিয়া বুঢ়া হ'লো কাৰণে এইবোৰত লগাই দিছে সৰু সৰু ছোৱালীবিলাকক মাৰপিট কৰে ড্ৰাগছ দিয়ে মোৰ বেয়া লাগে তাকে প্ৰতিবাদ কৰিলোঁ আৰু সেইকাৰণে What the hell? সঁচাকে কৈছে তো মাৰি পেলা এনেওতো মৰিবলৈ ওলাইছিলোঁ আলতাফ কোন আলতাফ অসমৰ পৰা বাংলাদেশ ম্যানমাৰ আৰু আৰৱলৈ ছোৱালী হাতিয়াৰ আৰু ড্ৰাগছ ছাপ্লাই কৰা সবচে বড়া গেংষ্টাৰ 20 বছৰৰ আগৰ কথা তেতিয়াহ'লে আপুনি মোক সহায় কৰিব পাৰিব তোৰ কি ষ্টৰী আছে বে মোৰ নাম ৰঘুপতি ৰায় বৰুৱা মোৰ ভনীজনী গাঁৱৰ স্কুল এখনত চাকৰি কৰিছিল এতিয়া আপুনি যদি মোক সহায় কৰে মই তৰা আৰু ইয়াসমিনৰ লগতে বাকী ছোৱালীবোৰক উদ্ধাৰ কৰিব পাৰিম আবে ইয়াত বহুত পাৱাৰফুল মানুহ ইনভলভ হৈ আছে সিহঁত ধুমুহা হয় বে ধুমুহা সিহঁত যদি ধুমুহা হয় মই জুই হয় আৰু জুইত যিমানেই বতাহ লাগে সিমানেই ডাঙৰকৈ জ্বলে আচ্ছা শুন কিন্তু এইটো চক্ৰত সোমোৱাৰ পাছত ছোৱালীবিলাকক কলৈ নিয়ে ক'ত থয় কোনেও গম নাপায় ময়ো গম নাপাওঁ ইয়াতে ছোৱালীবিলাকক ৰাখিছিল ইয়াত কিন্তু এতিয়া কলৈ নিলে নাজানো এইবোৰ চব আনি পেচম্ভাল ক'ত পাম তাক